যেটো ভাইরাল হল ভিডিও হিটোটো যোৱাকালি মই কৈ দিছো, যোৱাকালি মই মিডিয়াত কৈ দিছো, হিটো আমি কন্ডেম কৰিছো। আৰু ইট ইজ ভেৰি মানে কি কম, এইটো আনফৰ্চুনেট বৰ লাজৰো কথা। কংগ্ৰেছ নিচিনা ইমান ডাঙৰ পাৰ্টি এটা যে এইটো ভেৰিফাই নকৰাই কৰে। আৰু কোনোবা অসমৰ আছে ইফালে সিফালে জঁপিয়াই থকা নেতাবিলাক আছে, সেইটো মানে ইহঁতে পাইছে বহুত ডাঙৰ ভিটামিন পাই গলো আমি বুলি কেনে। চ' আজি কাম নকৰি পেলাই এইবিলাক ইস্যু বনাই পেলাই ইলেকশ্যন জিকিব বিচৰা এই কথাবিলাক, আৰু অসমৰ ভাৰতৰ মানুহবিলাক আজি টেকনলজিৰ দিনত ছ'চিয়েল মিডিয়া 24/7 মানুহবিলাকে চাই থাকে, এই কথাবিলাক চবেই বুজি পায়। হয়, যোৱাকালি অলপ ইটোক লৈ পেলাই গোটেই হোৱা দোৱা লাগিল, আৰু কংগ্ৰেছে এনেকুৱা ভাবিলে যে ইহঁতে ইলেকশ্যনে জয় হৈ গ'ল সিটো ফটোটো পাই পেলাই। ময়ো নাজানিছিলোঁ, কিন্তু বেঞ্জামিনে যেতিয়া ক'লে যে এইটো পুৰণা ফটো আছিলে, তেখেতে নিজৰ বাইদেউ না ঘৰৰ মানুহৰ পৰা পইচাটো আনিছিলে, আৰু খানা খাই থাকোঁতে খেলি পইচাটো মানে তেনেকুৱা লৈ পেলাই ফটো উঠালে, আৰু সিটো মানে কোনোবাই ভাইৰেল কৰিলে, তেখেতে তেনেকুৱা ক'লে। তেতিয়া ময়ো গম পালোঁ। কিন্তু তেখেতৰ ওপৰত যোৱা বছৰৰ জুন মাহতে আমাৰ দলত কমপ্লেইন আহিছে, তাৰ লোকেল আমাৰ কমিটিৰ মানুহবিলাকে, আৰু আমাৰ কেন্দ্ৰীয় সম্পাদক যিটো বুলি কয় এডমিনিষ্ট্ৰেশ্যন ৰাজু ডাঙৰীয়াই আমাৰ চৰকাৰলৈ VCDCৰ পৰা গুচাব লাগে বুলি সেই সময়তে এটা চিঠি পঠাইছিলে, আৰু সেই মৰ্মে 10 ফেব্ৰুৱাৰীত তেখেতক গুচোৱা হৈছে। কিন্তু তেনেকুৱা নটিচবিলাক চাৰ্ভ কৰোঁতে হয়তো দেৰি হৈছিলে, কিন্তু তেখেতে দলত নাই। আৰু এনেকুৱা বস্তুবিলাক মাজে মাজে ওলাই থাকে, কিছুমান মানুহ থাকে অলপ অদ্ভুত চৰিত্ৰৰ, গতিকে সেইটো নিশ্চয় হ'ব নালাগে, এনেকুৱাটো ভাল কথা নহয়। তো সেইকাৰণে আমি আমাৰ দলৰ পৰা তেনেকুৱা কোনো পৰিৱেশটো আমি নিবিচাৰোঁ। কিন্তু আচৰিত কথাটো হৈছে, এই কথাটো ভেৰিফাই কৰিব লাগে। ইলেকশ্যন কোড অফ কণ্ডাক্ট লাগিছে, তেখেতসকলে ইলেকশ্যন কোড অফ কণ্ডাক্ট লাগিলে কি ৰুল কি গাইডলাইন সেইটো ভালকৈ জানে। কংগ্ৰেছ ইমান পুৰণা পাৰ্টি, তথাপিতো কেৰেলা কংগ্ৰেছ, কোনোবা INS TV এনেকুৱা বহুতে মানে এই কথাবিলাক লৈ পেলাই বহুত মাৰ্কেটিং কৰিলে। তেখেতসকলে বেলেগ ইস্যু নাই কাৰণে ভাবিলে যে এইটোৱে ডাঙৰ ইস্যু হৈ যাব, সিটো দি আমি ইলেকশ্যন জিকিম। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইমানখিনি কাম কৰিলে, দেশৰ মানুহৰ মন জয় কৰিলে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই ৰাজ্যখনৰ মানুহৰ মন জয় কৰিলে। আমি দিনে নিশা চব জাতি জনগোষ্ঠীৰ লগত একেলগে কাম কৰি আছোঁ শান্তিৰ কাৰণে, ভূমি সমস্যা সমাধান, বিভিন্ন ইস্যু লৈ পেলাই। তো আজি তেনেকুৱা কিবা এটা ফটো, যি ফটোৰ কোনো বেছ নাই, এই ফটোটো লৈ পেলাই কোনোবা ইলেকশ্যন ইস্যু কৰিব বিচাৰিলে এইটো কেতিয়াও সফল নহ'ব। আৰু সেইকাৰণে যিহেতু ইলেকশ্যন কোড অফ কণ্ডাক্ট গাইডলাইনছ ৰুলবিলাকত আছে, সেইকাৰণে যোৱাকালি আমি চিফ ইলেক্টৰেল অফিচাৰক কমপ্লেইন কৰিছোঁ, ইয়াৰ ওপৰত একশ্যন ল'ব লাগে। আৰু ডেফিমেশ্যন কেছৰ কাৰণে ইতিমধ্যে ৰেডি হৈছে, আমি তেখেতসকলক ডেফিমেশ্যন কেছো দিম।